গাইজ আজিৰ আমাৰ আপডেটটো আছে ডিম্পু বৰুৱাৰ ওপৰত। চ' এতিয়া আপডেটটো হ'ল যে ডিম্পু বৰুৱাৰ ছবি ৱালত আৰ্ট কৰিছে এজন কংকন নামৰ ল'ৰাই, আৰু সেই ৱাল আৰ্টটো ডিম্পু বৰুৱাই ৰিচেণ্টলি চাবলৈ গৈছিল আৰু চাবলৈ যোৱা এটা ব্লগ আপলোড কৰিছিল ঋতুৰাজ লাইফ এণ্ড ব্লগছ নামৰ এটা ইউটিউব চেনেলে। আপোনালোকক মই সেই ব্লগৰ এটা পাৰ্ট আপোনালোকক মই ইয়াতে দেখুৱাই দিছোঁ, আৰু তাৰপিছত আপোনালোকে দেখা পাব ডিম্পু বৰুৱাৰনো কি ৰিয়েকশ্যন আছিল সেই ৱাল আৰ্টটো দেখা পাই। আৰু আমি এতিয়া বৰ্তমান আছোঁ সেই আৰ্টটোৰ ওচৰত। আমি মানে যোনখিনি আঁকিছিলোঁ আৰু সেইখিনি আছে আমাৰ ডিম্পুদা, ডাঙৰ ডিম্পুদা, সৰু ডিম্পুদা। কওক ডিম্পুদা কেনেকৈ লাগিছে ওচৰৰ পৰা? পুনৰ একবাৰ থেংক ইউ মোক ইমান ধুনীয়াকৈ আঁকাৰ কাৰণে, আৰু এই আৰু ভাল লাগিল, থেংক ইউ। আমি ফেচবুকত দেখিলোঁ, দেখি পিনে আচৰিত খালোঁ যে মোক ইমান সন্মান দিছে, বহুত ভাল লাগিছে। আৰু ইমানৰ যোগ্য নহয় বাৰু, কিন্তু বহুত ভাল লাগিছে মোক এনেকৈ দেখি পিনে। চ' আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে ডিম্পু বৰুৱাৰ ৱাল আৰ্টটো দেখা পাই পিনে নিশ্চয়কৈ কমেণ্ট এটা কৰি জনাব। চ' আজিলৈ ইমানেই, বাই বাই।